সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কেইবাদিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগলৈ। আৰু এইকেইদিন অলপ ব্যস্ত আছিলোঁ, সেইকাৰণে ভিডিঅ' দিয়া হোৱা নাছিলে। আজিও আচলতে খুব ব্যস্ততাৰে ৰাতিপুৱাটো আৰম্ভণি হৈছে। ইফালে ব্ৰেকফাষ্ট বনাই লৈছোঁ, চুজিৰ ব্ৰেকফাষ্ট বনাইছোঁ আজি। যেতিয়া মোৰ খুব লৰালৰি হয় এই কুইক ব্ৰেকফাষ্টটো মই ট্ৰাই কৰোঁ, কাৰণ বেছি টাইম নালাগে, 15 মিনিটমানৰ ভিতৰতে হৈ যায়। আৰু ইফালে হৈয়ে গ'ল ব্ৰেকফাষ্ট, লগত এটা অমলেট আৰু একাপ লাল চাহ লৈছোঁ। আৰু বেটাইও খাই ল'লে। আৰু এইফালে বেটাই ডান্স কৰি আছে, তাৰ স্কুলত এটা প্ৰগ্ৰেম আছে, তাৰ কাৰণে প্ৰেক্টিছ কৰি আছে। ময়ো নিজৰ কামবোৰ কৰি ল'লোঁ, আৰু বেটাইনো কি ডান্স কৰিছে তাকে আপোনালোকৰ আগত অকণমান দেখাই দিছোঁ। আৰু এয়া দুপৰীয়াৰ কাৰণে বনাইছোঁ কণী দম, আৰু হৈয়ে গ'ল ভাত। ইফালে ভাত, দাংবডি আৰু সৰু আলু ভাজি, কণী দম, আৰু বিশেষ বনোৱা নাই আজি। আচলতে খুব ব্যস্ত। একচুৱেলি আমাৰ এখন কৰ্মশালা হৈছে, বিহুৰ কৰ্মশালা, তালৈকে বুলি ৰেডি হৈছোঁ। আৰু এইফালে দুপৰীয়া ভাত খাই উঠি এইফালে আহিছোঁ। 3টা বজাৰ পৰাই ষ্টাৰ্ট হয়, আৰু প্ৰায় সন্ধিয়া 7টা চাৰে 7টামান বাজে। সেইকাৰণে এইকেইদিন অলপ ব্যস্ত হৈ আছিলোঁ, আৰু তালৈ বুলি ওলাই আহিলোঁ। তাকে ভাবিছোঁ আপোনালোকৰ আগত অকণমান দেখাই দিওঁ এইকেইদিননো কিহত মই ব্যস্ত হৈ আছিলোঁ। আৰু এইফালে হৈ আছে বিহুৰ আখৰা। এয়াই আজি ভিডিঅ'টো কেনেকুৱা পালে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।